अदालगुरि जिल्ला भारत भुटाननि सिमना पानेरि थानानि सिङाव थानाय साग्लेसेर गामियाव हाग्रानि मैदेरजों सासे आलासिया बुथार जाफैबाय। गोथै सह'खौ पानेरि थानाया जाथाय जानाय जायगानिफ्राय थानायाव लाना फैयो। गगामुगनिफ्राय अदालगुरि साग्लेसेराव बिसालथिनि न'आव आलासि जानो फैनाय गालर औवारिया हाग्रानि मैदेरजों मोगा-मोगि जाना जायगायावनो मैदेरा औवारिखौ बुथारना गालाङो। 35 बोसोर बैसोनि मैदेरजों बुथारजानाय गालर औवारिया 5 बोसोर बैसोनि सासे हिनजावसा गथ' आरो बिसिखौ अराय समनि थाखाय एंगारलांनो गोनां जायो। जाथायखौ लाना खाथि खालानि रायजो राजाफोरा नखरनि समानै दुखु फोरमायदों। लोगोसे हाग्रा बिफाना मैदेरनि बेबादि गामि गाग्लोबनायखौ आरो बुथारलांनायखौ होबथानो जेबो राहा लायैखौ सोंखारियो। केमेरा आरो रादाब दैथायगिरि दीपक डेका, एसाम टिभि चेनेल निउज। ঘটনাটো তাৰমানে আমি 4টা বজাত গৰু আনিব গৈছিলে দুজন নদী। গৰুটো এইফালে আমাৰ নদী আছে না, নদীটো কিনাৰ কিনাৰ বান্ধি থোৱা হয়, জংঘল নাই এইফালে পথাৰতো ঘাঁহ চাহ নাই, কটাই ধান চান লগোৱা হয়, সেইকাৰণে এইফালে বান্ধি থৈছিল। তাৰমানে বান্ধাৰ পিছত আমিতো জানে না, আমি থাকি থকা মানুহ 4টা বজাতে লৈ আনো গৰুটো, গেৰেণ্টি নাই বুলি বতৰ, আৰু এইফালে বৰষুণো দি আছে, অলপ বৰষুণ ইৰাতে আমি লৈ আনিম বুলি গৈছিলে। আৰু তাৰপিছত জংঘল দেখা নাপায়, কোনফালে পিনকৈ আহে। তাৰপিছত গৰুটো মই লৈ আনিলোঁ, সিও আনি আছে, সি পিছতে আছে, মই আগতে আছে, এনেকৈ আৰু। হাতী কেইটা আছিলে? হাতীটো এটা আছিলে। কোন হয় আপোনাৰ? মোৰ শালপুতি হয়। নামটো কি আছিল তেখেতৰ? গালৰ ওয়াৰী। ঘৰ ক'ত আছিলে? ঘৰ গোগামুখ। তাৰপিছত ইয়াক মাৰাৰ লগে লগে মই সি হৈ পৰিছে না, সি অলপ হাল্লাটো দিছে, আৱাজ দিয়াৰ লগে লগে মই কি হ'ল বুলি পিছত দিকে এনেকৈ চালোঁ, চোৱাৰ লগে লগে আহি পাইছে ওচৰত। মোকো যদি এনেকৈ ধৰে মোকো পায়। তাৰপিছত একেবাৰে গৰু চৰু ইৰাণী কৰি মই পলাই তাৰপিছত একে ঘৰত গ'লোঁ। মই ঘৰৰ দিকে দাউৰি যাওঁতে ঘৰলৈকে দাউৰি গৈছোঁ, মই খেদি গৈছে। তাৰমানে ঘৰৰ বেৰা হেৰি অলপ ওচৰ আছে, তাৰ খেদি গ'ল। মই আকৌ ঘৰৰ পৰা আকৌ পাৰ হৈ গ'লি পেলাই মই এনেকৈ আৰু এইখিনি ঘটনা। কোন জেগাত হৈছিলে ঘটনাটো? জেগাটো বাগানৰ অলপ চিলিং আছে, জংঘল। কি জেগা? নাম কি? আমাৰ জেগাটোতো বাগান চিলিং হ'ব নেকি এতিয়া জাগান। এনে কি বুলি কয়? আমাৰতো চাগলি জাৰে পৰে এতিয়া, মাইনাপুৰী গাঁও। বাগান অলপ ছাইডত আছিল আৰু। তেওঁ কিয় আলহী খাব আহিছিল? আলহী খাব আছিলে তেওঁ। কেতিয়া আহিছিলে? আহাটো অলপ দিন হ'ল। তাৰমানে মই মাইকীটোক ধান লগাব বুলি মই ৰখালোঁ, তাক পঠাই দিলোঁ। তাৰপিছত আকৌ এই ধান চান লগোৱা হ'ল বুলি এই পৰহি দিন, সোমবাৰ দিন আহিছিল আৰু সেনেকৈ আৰু। তাৰপিছত নিব আহিছিল? নিবলৈ আছিলে। তাৰপিছত কালি পৰহিমান যাবলৈ সেনেকৈ টাৰ্গেট লৈছিলে আৰু। কিমান বয়স হ'ব? 35 নে কি? 35। কিমান ল'ৰা ছোৱালী? কিবা ছোৱালীটো মোটামুটি 5 বছৰমান হ'ব আৰু। এজনী ছোৱালী? এজনী ছোৱালী।